ফুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই যেনে ৰ'দৰ বিলা শব্দ সমদল। কি চুৰমণি ঘুমটি মাৰিছা দেখোন? হাও কি হাপা? এই তোৰ কথাই ভাবিছিলো। তই মোৰ কথা ভাবা নেকি? কথা এটা হৈছে জানানা, তই যে মোক সদায় এটা কাহিনী শুনাই থাকা, আজি মই সপোনতে এটা কাহিনী দেখা পাইছো জানানা, তোক সেইকাৰণে কম বুলি ৰখি আছিলো। কি ভাই কি কৈছা তই সপোনত কাহিনী দেখা পাইছা? তই কচোন কি কাহিনী দেখা পাইছা? ভাই বৈদ্য এটা ঘটনা দেখা পাইছা জানানা, কং তোক। মই তাৰমানে ষ্টেচনৰ প্লেটফৰ্ম এটা দি যাই আছো, যাই থাকোঁতে এটা খুটাৰ তলত এটা চলি এটা বহি আছে দে। সেই চলিটোৰ আগত এখন ক'লা কাপোৰ পৰি আছে আৰু হাতত এখন কাৰ্ডবৰ্ড আছে, কাৰ্ডবৰ্ডত কিবা লেখা আছে, আৰু এই ক'লা কাপোৰখনত অলপ খুচৰা পইচা পৰি আছে। তাৰপিছত ময়ো পকেটত পৰা চালোঁ কি খুচৰা পইচা আছে, যেখানে খুচৰা পইচা আছে তাৰ এইখানে ক'লা কাপোৰখনত মই থৈ দিলোঁ খুচৰা পইচাখিনি, আৰু তাৰ কাৰ্ডবৰ্ডখন মই হাতত লৈ পেলাই উল্টা ফালে কিবা মই লিখি দিলোঁ দে। লিখি দিয়াৰ পিছত সেই উল্টা ফালে যি লিখি দিছোঁ সেইখিনি তাক ধৰবা দিছোঁ, ধৰবা দি পেলাই মই একো নকৰাকৈ গুচি আহিছোঁ। তাৰপিছত মই অলপ দূৰৰ পৰা চাই আছোঁ, তাৰপিছত সেই কাৰ্ডবৰ্ডখন মই যি লিখি দি আহিছিলোঁ সেইখিনি চাই আৰু মানুহে তাক পইচা দিয়ে। সেনেকৈ তাৰমানে প্ৰথমতে যাৰ অলপ পইচা আছিল নহয়, তাৰপিছত দেখাতে বহুত পইচা হৈ গ'ল। চব মানুহে কাৰ্ডবৰ্ডখন চাই আৰু তাক পইচা দিয়ে, কাৰ্ডবৰ্ডখন চাই আৰু পইচা দিয়ে। তাত তাৰমানে কাপোৰৰ ভৰ্তি গৈছে একদম। তাৰপিছত সিদিনাখন আৰু মই বহুত দেৰিকৈ চাই পেলাই ঘৰত গুচি গ'লোঁ। গুচি যোৱাৰ পিছত পিছদিনা আৰু মই এটা টাইমত সেই ষ্টেচনত প্লেটফৰ্মটোতে আহিছোঁ দে। তাৰপিছত সেই চলিটোৰ কাষতে মই গৈছোঁ, যোৱাৰ লগে লগে মোৰ ভৰিৰ আৱাজত সি চিনি পাইছে মোক লগে লগে মাতিছে, দাদা আপুনি আহিছে বহক। দাদা আপুনি কালি মোক পইচা দিছিল ন, দিয়াৰ পিছত আপুনি যি মোৰ কাৰ্ডবৰ্ডখন লৈ পেলাই কিবা এটা লিখি দিছিল, লিখি দিয়াৰ পিছত মোৰ কিবা দিনটোৱে বদলি গৈছে না, ইমান মানুহে পইচা দিছে, মোৰ ভৰ্তি হৈছে, মোৰ পইচা থবা তাৰমানে বেগখন ভৰ্তি তাৰমানে খুচৰা পইচা দি, ইমান খুচৰা পইচা, ইমান নোট দিছে মানুহে, বহুত পইচা হৈ গৈছে মোৰ কালি। আপুনি কি কথা লিখি দিছিল ন মোৰ এই কাৰ্ডবৰ্ডখনত? চাবা, তোমাৰ কাৰ্ডবৰ্ডখনত প্ৰথমতে লেখা আছিল মই একো দেখা নাপাওঁ, মোক অলপ সহায় কৰক, সেনেকৈ লেখা আছিল। তাৰপিছত মই কাৰ্ডবৰ্ডখনৰ উল্টা ফালে মই এনেকৈ দিছোঁ, ইমান ধুনীয়া তাৰমানে পৃথিৱীখন, ইমান ধুনীয়া তাৰমানে ৰাতিপুৱা, কিন্তু মই দেখা নাপাওঁ, মই এনেকৈ লিখি দিছোঁ। তাৰপিছত মই সেনেকৈ কৰাৰ পিছত সেই অন্ধ ল'ৰাটোৱে মোক বহুত ধন্যবাদ দিছে। সি ধন্যবাদ দি পেলাই মই একদম হাতে চাতে চুমা খাই পেলাই বহুত ভাল লাগিছে, তাই একদম খুচ হৈ গৈছে সি মই সহায় কৰাৰ কাৰণে তাক। এটা কথা কি জানানা, আমি মানুহক ধন্যবাদ দিবা লাগে বা থেংক ইউ ক'বা লাগে। এনেই মানুহগিলা কৈ দিচোন দহটিৰ মাজত কোনো ধন্যবাদ নাই, কোনো থেংক ইউ নাই, কিন্তু সেইটো কথা নহয়, থেংক ইউ এটা থাকিব লাগে। কাৰণ থেংক ইউটো কিয় থাকিব লাগে জানানা, এই পৃথিৱীখন ইমান ধুনীয়া, সেই ল'ৰাটোৱে অন্ধ ল'ৰাই দেখা নাপায়, আমি দেখা পাওঁ না, ইমান ধুনীয়াকৈ দেখি আছোঁ, চলা ফুৰা কৰি আছোঁ, তাৰ কাৰণে থেংক ইউ। কিছুমান মানুহৰতো একোৱেই নাই, ইমান গৰীব, আমাৰ হাতত যেখিনি আছে সেইখিনিয়ে বহুত, সেই হিচাপত ভগৱানক থেংক ইউ দিব লাগে। কোনোদিন কম থকা বুলি ভাবিব নালাগে, যেখিনি আছে সদায় বেছি আছে বা বহুত আছে আমাৰ তাতে, মোৰ তুলনাত দেখোন সেইটো মানুহ দেখোন বহুত কম আছে, সেনেকৈ ভাবিব লাগে। আৰু কোনোদিন নিজৰ ওপৰত মানুহটোক চাব নালাগে, নিজতকৈ তলত যোনে আছে সেইটোক চাব লাগে। নিজৰ ওপৰৰ মানুহটো চালি সদায় হিংসা জন্মে মানুহৰ মনত, সেইকাৰণে সেইটো কৰিব নালাগে। নিজতকৈ তলত মানুহটো তাতে চা, কি আছে তাতে তাতে একোৱেই নাই দেখোন, তাৰ তুলনাত দেখোন মোৰ বহুত আছে, সেইকাৰণে এটা থেংক ইউ উপজাই পালে মনত, বোলে ধন্যবাদ দে, মোৰ তাৰ তুলনাত বহুত আছে দেখোন। হৈ দে ভাই, সঁচা কথা কৈছা। মানুহগিলাই নিজতকৈ ধনী মানুহবিলাক বেছিকৈ চায়, নিজতকৈ ধনী মানুহবিলাক চাব নালাগে, নিজতকৈ দুখীয়া মানুহবিলাক চালি তেতিয়া মানুহগিলাই বুজি পাব বোলে মানুহৰ হাতত কি পাইছে আজিলৈকে, কি ভগৱানে দিছে সেই মানুহটোক। এতিয়া সেই মানুহটোৰ মুখৰ পৰা নিজে ধন্যবাদ ওলাব বোলে, হৈ দে এই তাহাঁতে ইমান দুখীয়া মানুহ, তাহাঁতে খাবাই বনাই, এসাঁজ খাই পেলাই এসাঁজক ভাবিব লাগে, আমি দেখোন নিশ্চিন্ত মানে দেখোন 3 সাঁজকৈ খাই আছোঁ, তাৰ কাৰণে নিজে মনৰ পৰা ধন্যবাদ ওলাই যাব তাহাঁতৰ। বা চুৰমণি ভাল কথা কৈছা দে তই, মোৰ যে মনটো খুচ কৰি দিলি তই। ময়ো আজিৰ পৰা মোতকৈ তলৰ লেভেলৰ মানুহবিলাক চাম, দুখীয়া মানুহবিলাক চাম, তেতিয়া মই বুজি পাম মই তাহাৰ তুলনাত কিমান বেছি পাই আছোঁ। সদায় সেইটো কাম কৰিবি, সেইটো কাম কৰিলেহে সদায় সুখত থাকিব পাৰিবি।